নমস্কাৰ বন্ধুসকল, মই মানস শইকীয়া। আজি আপোনালোকক শিকাম ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব পাৰি। তাৰ বাবে আপোনালোকে যাব লাগিব প্ৰথমতে ক্ৰম ব্ৰাউজাৰ। ইয়াত লিখিব লাগিব youtube.com। তাৰপিছত আপোনালোকে ডেস্কটপ চাইট কৰিব লাগিব। তাৰপিছত আপোনালোকে নিজৰ ইউটিউব চেনেলৰ লগটোত ক্লিক কৰিব। তাৰপৰা ইয়াত যে লিখা আছে ইউটিউব ষ্টুডিঅ' তাত ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন হৈ তলত দেখিব এইটো ছেটিঙত ক্লিক কৰিব। তাৰপিছত ইয়াত জেনেৰেল চেনেল তেনেকৈ আছে, আপোনালোকে চেনেলত ক্লিক কৰিব। এডভান্স ছেটিঙত ক্লিক কৰিব। তললৈ আহি থাকিব। ইয়াত দেখিছে যে ছাবস্ক্ৰাইবাৰ কাউণ্ট ডিছপ্লে দি নাম্বাৰ অফ পিপুল ছাবস্ক্ৰাইবাৰ টু মাই চেনেল। এইটোত আপোনালোকে যদি আপোনালোকৰ ৰাইট চিনটো আছে তেতিয়াহ'লে তাত ৰাইট চিনটো আঁতৰাই দিব। এনেকৈ হৈ যাব আপোনালোকৰ ইউটিউব চেনেল।